Xiaomi Redmi পুনৰবাৰ ধামাকা কৰিলে স্মাৰ্টফোন ইণ্ডাষ্ট্ৰীত Xiaomi Redmi আকৌ লঞ্চ কৰিলে Redmi 8 নমস্কাৰ ৰাইজ মই থিতিৰাজ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো টেক অসমীয়ালৈ Redmi 8 হৈছে এটা এন্ট্ৰি লেভেলৰ স্মাৰ্টফোন য'ত আপুনি পাইছে 6.2 ইঞ্চৰ এখন IPS LCD ৱাটাৰ ড্ৰপ নচ ডিসপ্লে যাৰ ৰিজলিউশন হৈছে HD+ লগতে ইয়াৰ এস্পেক্ট ৰেশিও বা স্ক্ৰিন ৰেশিও হৈছে 19:9 লগতে ইয়াত আপুনি পাইছে কি জানে Gorilla Glass 5 protection পারফরম্যান্সৰ ক্ষেত্ৰত পাইছে এই এন্ট্ৰি লেভেলৰ ফোনত আপুনি Snapdragon 439 প্ৰচেছৰ যেটো এটা অক্টা-কোৰ প্ৰচেছৰ 1.9 GHz ওপৰত এতিয়া আমি আগবাঢ়িছো বিল্ড আৰু ফিজিক্যাল ওভাৰভিউ লৈ য'ত আপুনি পাইছে পলিকাৰ্বনেট বডি Redmi 8 লগতে আপুনি পাইছে IR ব্লাষ্টাৰ আৰু 3.5mm জ্যাক আৰু এই প্ৰাইস ৰেঞ্জত আপুনি পাইছে টাইপ সি পোৰ্ট লগতে আছে P2I কোটিং অৰ্থাৎ আপোনাৰ ফোনটো স্প্লেশ প্ৰুফ হ'ব লগতে আপুনি ইয়াত দেখাব ট্ৰিপল সিম স্লট য'ত আপুনি দুখন নেনো সিম আৰু এখন মাইক্ৰো SD কাৰ্ড লগাব পাৰিব Redmi 8 আপুনি পাব বেক সাইডৰ এটা সিঙ্গেল কেমেৰা য'ত আছে Sony IMX 363 সেন্সৰ লগতে 12 মেগাপিক্সেলৰ f1.8 আপাৰচাৰৰ এটি কেমেৰা লগতে আপুনি ফ্ৰণ্টত পাইছে সেলফি কেমেৰা 8 মেগাপিক্সেলৰ Redmi 8 যদিও এটা এন্ট্ৰি লেভেলৰ ফোন কিন্তু ইয়াত এটা হাইলাইটিং পইণ্ট আছে হেইটো হৈছে কি জানে ইয়াত দিয়া হৈছে 5000 mAh পাৱাৰ বেকআপ হয় লগতে আছে ফাষ্ট চাৰ্জাৰ সাপোৰ্ট কিন্তু আপুনি বক্সত পাব 10 ওয়াটৰ এডাল চাৰ্জাৰ OSৰ ক্ষেত্ৰত আপুনি ইয়াত পাব MIUI 10ৰ সাপোৰ্ট লগতে Android 9 পায় আৰু সিকিউৰিটি সিস্টেমলৈ যদি আমি আগবাৰো ইয়াত কোনো ধৰণৰ ফিংগাৰপ্ৰিন্ট স্ক্যানাৰৰ কথা কোৱা হোৱা নাই ইয়াত আছে কেৱল ফেস আনলক Redmi 8 আছে দুটা ষ্টৰেজ ভেৰিয়েন্ট তাৰ প্ৰথমটো হৈছে 2GB + 32GB ষ্টৰেজ লগতে আছে 3GB RAM + 32GB ষ্টৰেজ যাৰ ষ্টাৰ্টিং প্ৰাইস হৈছে 6499 আৰু আপাৰ ভেৰিয়েন্টৰ প্ৰাইস ৰখা হৈছে 6999 অৰ্থাৎ 7000 টকা Redmi 8 হৈছে এটা এন্ট্ৰি লেভেলৰ স্মাৰ্টফোন এটা এন্ট্ৰি লেভেলৰ স্মাৰ্টফোন হিচাপে ইয়াৰ কনক্লুজনলৈ যদি আমি যাও আমি আজিলৈকে দেখা নাই কোনো এন্ট্ৰি লেভেলৰ ফোনত Gorilla Glass 5 protection লগতে 5000 mAh পাৱাৰ বেকআপ আৰু আছে P2I কোটিং অৰ্থাৎ ইয়াত ভালেকিটাই হাইলাইটিং স্পেসিফিকেশন আছে যাৰ ফলত ই এটা খুবেই ভাল ফোন হিচাপে পৰিগণিত হয় আৰু 7000 টকা ৰেঞ্জত ই এটা ভাল পেকেজ বুলি ক'ব পাৰি আজিলৈ ইমানতে সামৰিছো মই থিতিৰাজ আপোনালোকৰ পৰা বিদায় মাগিছো জয় আই